মানে তোমালোকে এনেকৈ আস্থান দিলে আকৌ এনেকৈ ঘূৰাই ল'লা, এনেকৈ দিলে আকৌ এনেকৈ আস্থান দিলে আকৌ এনেকৈ। কি হ'ল এইটো? আতে আকাৰ। আকৌ তাৰ পিছত কি হয়? হস্ৰী। এনেকৈ হস্ৰী লিখিলে, এনেকৈ আস্থান দিলে আকৌ এনেকৈ ঘূৰাই ল'লা। কি হ'ল? হস্ৰীকাৰ। ইয়াৰ পিছত কি হ'ব? এনেকৈ আস্থান দিলে আকৌ এনেকৈ ঘূৰাই কেনে আকৌ এনেকৈ দীৰ্ঘই। তোমালোকক মুচি কিনে অলপ ভালদৰে বুজাই দি আছো। তোমালোকে আকৌ এনেকৈ ঘূৰাই ল'লা। কি হ'ল? দীৰ্ঘিকাৰ। আকৌ তোমালোকক দেখাই দি আছো কি হ'ল এইটো? দীৰ্ঘিকাৰ। ইয়াৰ পিছত কি হ'ব? হৰ্ষ উ। ইয়াৰ পিছত এনেকৈ ল'লা, আকৌ এনেকৈ দিলা। তো কি হ'ল? হৰ্ষ উ। এনেকৈ আস্থান দিলা আকৌ এনেকৈ ঘূৰাই ল'লা। কি হ'ল? হৰ্ষকাৰ। আকৌ দীৰ্ঘ উ। এনেকৈ ল'লা, এনেকৈ দিলা। কি হ'ল? দীৰ্ঘ উ। আকৌ ইয়াৰ পিছত কি লিখিবা? দীৰ্ঘ উ কাৰ। ইয়াৰ পিছত কি হ'ব? ৰি। এনেকৈ লিখিলা। কি হ'ল? ৰি। এনেকৈ আস্থান দিলা আকৌ এনেকৈ দিলা। ৰিকাৰ। তো কি হয়? ৰিকাৰ। আকৌ এনেকৈ ৰিৰ পিছত কি হয়? আকৌ এনেকৈ দিলা। একাৰ। এতে একাৰ। এনেকৈ ঐ এনেকৈ আস্থান দিলা আকৌ এনেকৈ ল'লা। ঐকাৰ। ইয়াৰ পিছত কি হ'ব? উৱে এনেকৈ ল'লা। উৱে উকাৰ। ইয়াৰ পিছত কি হ'ব? ঔ। আকৌ এনেকৈ ল'লা, এনেকৈ আস্থান দিলে এনেকৈ আকৌ এনেকৈ দিলা। কি হ'ল? ঔকাৰ। মানে তোমালোকে এনেকৈ আস্থান দিলে আকৌ এনেকৈ ঘূৰাই ল'লা, এনেকৈ দিলে আকৌ এনেকৈ আস্থান দিলে আকৌ এনেকৈ। কি হ'ল এইটো? আতে আকাৰ। আকৌ তাৰ পিছত কি হয়? হস্ৰী। এনেকৈ হস্ৰী লিখিলে, এনেকৈ আস্থান দিলে আকৌ এনেকৈ ঘূৰাই ল'লা। কি হ'ল? হস্ৰীকাৰ। ইয়াৰ পিছত কি হ'ব? এনেকৈ আস্থান দিলে আকৌ এনেকৈ ঘূৰাই কেনে আকৌ এনেকৈ দীৰ্ঘই। তোমালোকক মুচি কিনে অলপ ভালদৰে বুজাই দি আছো। তোমালোকে আকৌ এনেকৈ ঘূৰাই ল'লা। কি হ'ল? দীৰ্ঘিকাৰ। আকৌ তোমালোকক দেখাই দি আছো কি হ'ল এইটো? দীৰ্ঘিকাৰ। ইয়াৰ পিছত কি হ'ব? হৰ্ষ উ। ইয়াৰ পিছত এনেকৈ ল'লা, আকৌ এনেকৈ দিলা। তো কি হ'ল? হৰ্ষ উ। এনেকৈ আস্থান দিলা আকৌ এনেকৈ ঘূৰাই ল'লা। কি হ'ল? হৰ্ষকাৰ। আকৌ দীৰ্ঘ উ। এনেকৈ ল'লা, এনেকৈ দিলা। কি হ'ল? দীৰ্ঘ উ। আকৌ ইয়াৰ পিছত কি লিখিবা? দীৰ্ঘ উ কাৰ।
ইয়াৰ পিছত কি হ'ব ৰি এনেকৈ লিখিলা কি হ'ল ৰি এনেকৈ আঁচ টানিলা আকৌ এনেকৈ দিলা ৰিকাৰ তো কি হয় ৰিকাৰ আকৌ এনেকৈ ৰিৰ পিছত কি হয় আকৌ এনেকৈ দিলা একাৰ এতে একাৰ এনেকৈ ঐ এনেকৈ আঁচ টানিলা আকৌ এনেকৈ ল'লা ঐকাৰ ইয়াৰ পিছত কি হ'ব উৱে এনেকৈ ল'লা উৱে উকাৰ ইয়াৰ পিছত কি হ'ব ঔ আকৌ এনেকৈ ল'লা এনেকৈ আঁচ টানি দিলা এনেকৈ আকৌ এনেকৈ দিলা কি হ'ল ঔকাৰ তোমালোকে এনেকৈ লিখা পঢ়া কৰিবা।